নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল। আশা কৰো সকলোৱে ভালে আছে। তেওঁলোক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব লৈছো গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন ৰিক্ৰুটমেণ্ট, য'ত 6টা টিচাৰৰ পোষ্ট ওলাইছে। পোষ্টটো আহিছে গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচনৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেটটো 30 তাৰিখ 9 মাহ 2024 লৈকে। নিউ পোষ্ট ইয়াতে দি আছে টিচাৰৰ কাৰণে, য'ত নম্বৰ পোষ্ট 6টা আছে আৰু ৰিমুনাৰেশ্যন মানে মান্থলি চেলাৰী আপোনালোকে 20,000 কৈ পাব পাৰ মান্থ। আৰু সাবজেক্ট ইয়াতে দি আছে হিন্দী, মেথছ, ইংলিছ, সায়েন্স এণ্ড সোশ্যাল ষ্টাডিজ। তাৰপিছত নেম অফ অৰ্গেনাইজেশ্যন ইয়াতে দিয়া আছে গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যন আৰু নেশ্যনেলিটি ইয়াতে দিয়া আছে আপোনালোকে নেটিভ চিটিজেন অফ অসমৰ হ'ব লাগিব আৰু এজ লিমিট ইয়াতে দিয়া আছে আপোনালোকৰ এজ 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 1 জানুৱাৰী 2024 আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে আপোনালোকে গ্ৰেজুৱেট ডিগ্ৰী পাছ আউট হ'ব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আৰু লগতে আপোনালোকে ডিগ্ৰী থাকিব লাগিব BEd অথবা ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন মানে DEd অথবা আপোনালোকে মাষ্ট হেভ ডিগ্ৰী ইন BEd অথবা ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন থাকিব লাগিব আৰু লগতে মিনিমাম 50% মাৰ্কছ থাকিব লাগিব। তাৰপিছত ইয়াতে এক্সপিৰিয়েঞ্চ দি আছে আপোনালোকে মিনিমাম 2 ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰিলেটেড ফিল্ড যিটো ৰিকুৱাৰ্ড হ'ব। আৰু এপ্লাই কৰাৰ কাৰণে আপোনালোকে এপ্লিকেশ্যনৰ ষ্টেণ্ডাৰ্ড ফৰ্ম এখন পাব, যিটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে এইটো গোটেইবোৰ ডকুমেণ্টছৰ লগত অন অৰ বিফ'ৰ 39/2024 ভিতৰত পঠাই দিব লাগিব। ইয়াতে এড্ৰেছটো দিয়া আছে, আপোনালোকে এইটো এড্ৰেছত পঠাই দিব লাগিব। ইয়াতে দিয়া আছে এপ্লিকেশ্যন ইজ এনক্ল'জড এনভেলপ হেভ টু বি সাবমিটেড ইন দি ড্ৰপ বক্স at Guwahati Municipal Corporation, Personal Branch, 2nd floor, Ujan Bazar, Guwahati। আপোনালোকে এইটো অফিচৰ ড্ৰপ বক্সত গৈ আপোনাৰ এপ্লিকেশ্যনটো সাবমিট দিব লাগিব। আৰু ইয়াতে দি আছে আপোনালোকে এপ্লিকেশ্যন যদি উইদাউট কণ্টেক্ট নম্বৰ আৰু ফটোগ্ৰাফ অথবা চিগনেচাৰ নোহোৱাকৈ দিয়ে তেনেহ'লে আপোনালোকে যদি এপ্লিকেশ্যনৰ লাষ্ট ডেটৰ পিছতো দিয়ে তেতিয়া আপোনালোকৰ এপ্লিকেশ্যনটো ইনকমপ্লিট ধৰা হ'ব। চ' আপোনালোকে এইটো ভালকে চাই কেনে দিব, নহ'লে ৰিজেক্টেড হৈ যাব। এপ্লিকেশ্যনৰ লাষ্ট ডেটৰ আগত আৰু প্ৰপাৰলি আপোনালোকে ফৰ্মখন ফিল আপ কৰি সাবমিট কৰিব। তাৰপিছত ইয়াতে দিয়া আছে candidate shall bring original documents certificate at the interview for verification, failing which they shall not be allowed to appear. Candidates are required to bring PAN card or any valid ID and or address proof at the interview। মানে আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিব যাব তেতিয়া আপোনালোকে গোটেইবোৰ আপোনাৰ অৰিজিনেল ডকুমেণ্টছ চাৰ্টিফিকেট গোটেইবোৰ লৈ কিনে আপোনালোকে ইণ্টাৰভিউ দিব যাব লাগিব, তেতিয়া আপোনালোকে এলাউড হ'ব। আৰু আপোনালোকে পেন কাৰ্ড অথবা যিকোনো ভেলিড ID অথবা এড্ৰেছ প্ৰুফ ইণ্টাৰভিউ টাইমত লৈ যাব লাগিব। চ' বন্ধুসকল, আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, ইণ্টাৰেষ্টেড হয়, তেনেহ'লে মই এপ্লিকেশ্যন ফৰ্মখনৰ লিংকটো দি দিম ডিছক্ৰিপশ্যন বক্সত। আপোনালোকে তাতে ক্লিক কৰি ফৰ্মখন প্ৰিণ্ট আউট কৰি এপ্লাই কৰি দিব পাৰে। আৰু লগতে অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো পাই যাব ডিছক্ৰিপশ্যন বক্সত। আপোনালোকে আৰু অধিক কিবা যদি জানিব লগা থাকে তেনেহ'লে আপোনালোকে তাতে ক্লিক কৰি চাই ল'ব পাৰে অথবা আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে, আমি আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহ'লে লাইক এটা কৰি দিব। আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলো, ধন্যবাদ।